ৰখিলোঁ এতিয়া চিঙাৰা খাবলৈ। আমি আকৌ চাৰিজনে আছোঁ এতিয়া ইয়াতে ৰখি। তো চিঙাৰা বনাই আছোঁ এক্সট্ৰা দাদাই। তো চিঙাৰা খাই ইয়াৰ পৰা আকৌ চিধা আমি গৈ থাকিম এতিয়া। চিঙাৰা টেষ্টটো বহুত বঢ়িয়া হয় ইয়াতে। আগতে খাইছোঁ, বহুত ভাল লাগে। তো আৰু এনেও চিঙাৰা খাই বহুত বেছিয়ে ভাল লাগে। জাগাটো চাওকচোন বঢ়িয়া চাৰিওফালে একদম চাইলেঞ্চ হৈ আছে, পিছত মানুহ কাম কৰি আহি আছে ক'ৰবাৰ পৰা। এই এম্বিয়েঞ্চটো বহুত বঢ়িয়া মানে, ভাল লাগে। আহিব ইয়ালৈ। এইফালে গ'লে পানীৰ বাগান পোৱা যাব। চ' টাৰ্ণিং আমি এইফালৰ পৰা আহিলোঁ মঙলদৈৰ পৰা। তো এইটো এৰিয়া। আহি পালোঁ চামৰাং। চামৰাঙৰ এইটো চাহ বাগান দেখা পাইছে। চাহ বাগানৰ মাজেৰে খোজকাঢ়ি আছোঁ ফটো তুলিবলৈ। অলৰেডি কিছুমান ফটো ল'লোঁ, কিন্তু ফটকৈ আগত ফটো লোৱাত ব্যস্ত হৈ গ'লোঁ। তাৰপিছতে ব্লগৰ কথা মনত পৰিলে। উপায় নাই, ফটোগ্ৰাফী ফাৰ্ষ্ট আহি যায়। হেবিটে হয় সেইটো। ব্লগিঙো হেবিটে হৈয়ে আছিলে লাহে লাহে। অলপ টাইম লাগিব মানে, কাৰণ আগত ফটোটো লোৱাৰ কাৰণে বেছি মনটো দৌৰি থাকে। চ' এইফালেদি যাম এতিয়া। ৰাস্তাটো চাব কেনেকুৱা ডেঞ্জাৰ। এনেকুৱা ৰাস্তা দি যাম এতিয়া খোজকাঢ়ি খোজকাঢ়ি। তলেদি পানী গৈ আছে, দেখাই আছোঁ ৰ'ব। চ' প্ৰিয়াংশু দাহঁত আগতে আছে, গৌতম দা আগতে আছে, সিহঁতে ফটো লৈ আছে। মই পিছে পিছে গৈ আছোঁ ফ'ল'য়িং দিম। চ' ছাবজেক্ট আকৌ আহিছে, ভাল ছাবজেক্ট আহি আছে। ত' ইয়াতে ফটো ল'ম বুলি ভাবিছোঁ। চ' বাট বাইদেউহঁতে বেলেগ ফালেহে গুচি গ'ল। একো নাই, সেইটোৱে দিগদাৰ। মানে ব্লগিং কৰি থাকিলে ফটো লোৱাটো দিগদাৰ হৈ যায়। বাট উপায় নাই, অলৰেডি তাতে কিবা কিবি ল'লোঁ। আগত গৈ চাওঁ আৰু কি পাওঁ, বলক দেখাম। ইভিনিং টাইম। চ' চবৰে পাত তোলা হৈ গ'ল। চবে ঘৰে ঘৰে গৈ আছে এতিয়া। আমি আহি পালোঁহে। চ' চব ঘৰ যোৱা শ্বটখিনিয়ে পাই আছোঁ, পাত তোলা শ্বট লোৱা নাই। আৰু এনেও আগতে পাইছোঁ বাৰু কেতিয়াবা আগতে পাত তোলা শ্বট। চ' আজি ঘৰত যোৱা শ্বটখিনিয়ে ল'ম, ভাল লাগি আছে। কি পাওঁ নাজানো, কিন্তু এক্সপিৰিয়েঞ্চটো বহুত বঢ়িয়া লাগি আছে। টি গাৰ্ডেনৰ মাজত যিখিনি মানুহ থাকে, তো সিহঁতৰতো জানে অলৰেডি কেনেকুৱা এক্সপিৰিয়েঞ্চ। আৰু আমি আহি কেনে আমাৰ অবভিয়াছলি বহুত বেছি ভাল লাগে। কমকৈ অহা হয়, সেইকাৰণে বেছি ভাল লাগে। তো সেইটো কাৰণে নাই নাই একো নাই। ত' এতিয়া কিবা পালেনে ভাল ফটো? ফটোটো উঠা। বুকি দিয়েছিলে হ্যাঁ ওদের মারতে থাকেন খালি দিয়ে বুকি দিয়ে হ্যাঁ পারবে না আমার এই সাইড করে মারে কি এটাকে উপরে সাইড হবে বলি ব্লগ এটা করে হ্যাঁ এটা ব্লগ এটা হ্যাঁ সো গৌতম দাই ব্লগ কি ফটো লৈ লৈ উঠিব গাড়ীৰ ওপৰত। গৌতম দাই হাতটো মিলাই দিয়ক এবাৰ। চ' এয়া গৌতম দা গাড়ীৰ ওপৰত ডাইৰেক্ট ফটো ল'বলৈ। চ' মই তলৰ পৰাই লৈ আছোঁ বাৰু। ইয়াতে একচুৱেলি দিনটো এইখিনি সিহঁতে পাত ছিঙিছে, গোটেইখিনি পাত এতিয়া গাড়ীত কেৰেজ কৰি কেনে লৈ যাব ইয়াৰ পৰা। এইটো ক'ত লৈ যাব?
বৰঙাজুলি টি ষ্টেটত তাত তো তালৈ লৈ যাব, তাৰ পৰা বাকী ফাইনেল প্ৰডাক্ট ওলাব। চ' দেখা পাই আছে আপোনাৰ বেক চাইডে আনি আছে এওঁলোকে। চ' ষ্টেপ বাই ষ্টেপ প্ৰচেছ কাম হয় এটা এটাকৈ। তো প্ৰচেছটো আৰু মই ইমান ভালকৈ নাজানো, কোনোবা জানে যদি কমেণ্ট কৰি জনাবচোন কেনেকৈ হয়। মই জাষ্ট খালি ফাৰ্ষ্ট প্ৰচেছ দেখাই আছোঁ আৰু। ফাৰ্ষ্ট লিপছখিনি তোলা হয়, দেন ইয়াতে কেৰেছ কৰি কেনে লৈ যাব আৰু তালৈ। ইয়াৰ পৰা ওলাওঁ এতিয়া, ফটো ল'লোঁ 6টা বাজে এতিয়া। পোহৰ পূৰা আছে, বিন্দাছ, পোহৰৰ কমি নাই। তো বেলেগ ক'ৰবাত যাওঁ নেকি চাওঁ, নাজানো আৰু। এতিয়া মেইন ৰাস্তালৈ যাওঁ খোজকাঢ়ি, তাতে আমাৰ গাড়ী আছে। ভাল লাগিলে এইখিনি টাইম থাকি ইয়াতে। ফটো পালোঁ বাৰু, কি পালোঁ পিছৰ কথা, কিন্তু সিহঁতৰ লগত টাইম স্পেণ্ড কৰি বঢ়িয়া লাগিলে। বেলেগ বেলেগ কথা, বেলেগ বেলেগ টাইপৰ কথা জানিলোঁ, জানা মানে আৰু কি পাতিছোঁ আৰু বঢ়িয়া। চ' কৈ থাকোঁ আগত কি আছে দেখাম। আৰু মেইনলি ইয়াতে জোক আছিলে বুলি কৈছে চবে, তো অলপ ভয়ো লাগি আছে, ক'ৰবাত জোক চোক সোমাইছে নেকি নাজানো। তো বৰ্তমানলৈতো ক'তো কিটকিটি পিটপিটি একো কৰা নাই, তো নাজানো আৰু। দাড়িৰ ভিতৰত সোমালেহে দিগদাৰ হ'ব। মাটিত শুই শুই ফটো লৈছোঁ ন, দাড়িত বোলে সোমাই আছে ক'ৰবাত ইয়াতে গম নাপাওঁ, তেতিয়াহে দিগদাৰ। বৰ্তমানলৈতো ধৰা নাই। চ' ব'লক যাওঁ আগলৈ, আৰু কি হয় চাই থাকক। টাইম হ'ল 6:30, আমি অলপ বাঢ়ি যাওঁ এতিয়া। এইটো ৰাস্তাতে যাম আৰু। কালাৰটো চাইছে কি বঢ়িয়া কালাৰ, স্কাই একদম আল্টিমেট প্লেচ হয় এইটো। তো চিধা গৈ থাকোঁ এতিয়া, অলপ দূৰ মই খোজকাঢ়ি গৈ চাওঁ কেনে লাগে। আশা কৰিছোঁ ভালেই লাগিব, মানে এনভাইৰনমেণ্টটো বহুত বঢ়িয়া মানে ইয়াতে। তো খোজকাঢ়ি বহুত বঢ়িয়া লাগি আছে। চ' এইটো মজাটো বহুত বেলেগ মানে। গাড়ীটো উঠি মানে অ'ত ত'ত যোৱা যায়, কিন্তু এনেকুৱা জেগাত খোজকাঢ়ি ফুৰাৰ যোনটো মানে বেলেগ এটা মজা আছে, সেইটো পোৱা নাযায় মানে ফটকৈ। চ' অলপ দূৰ খোজকাঢ়ি যোৱাৰ পিছত আপোনালোকক লগ ধৰি আছোঁ আকৌ। আমি আহিলোঁ আকৌ, অলপ কিবা খাওঁ নে কি কোৱা? খাই বৈ এতিয়া যাওঁ আৰু। খাবলৈ কি আছে ইয়াতে, দিনটো ঘূৰি ফুৰিলোঁ। সৰু সৰু দোকান দুটামান আছে, গৈ চাওঁ কি পোৱা যায়, ব'লকচোন চাওঁ। পানীপুৰি আছে আৰু কি চাওমিন তাওমিন আছে নেকি? মানে যাব এতিয়া সামৰিব হৈছে। আমি কি খাব পাৰিম এতিয়া পিছে? ঝালমুড়ি খাব পাৰিম। ঝালমুড়ি লগত ভিডিও